হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ওলাইছোঁ ৰয়িঙলৈ, মানে অৰুণাচল প্ৰদেশ। আমাৰ কাষতে লাগি থকা এখন ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ধুনীয়া ঠাই, যাৰ নাম হৈছে ৰয়িং। প্ৰায় আহি থকা হয় বাৰু। অসমখন এৰি দিয়াৰ লগে লগে এখন ক'ব নোৱাৰা মনোমোহা পৰিৱেশ এটা সৃষ্টি হয়, আৰু সেয়ে আমি এইডোখৰলৈ খুব আহি থাকোঁ। আৰু আপোনালোকক মই আগৰ ভিডিঅ'বিলাকো দেখাইছোঁ। ৰয়িঙত কেইবাখনো ৰিজৰ্ট আছে, ভিউ পইণ্ট, আৰু বৰ ধুনীয়া ধুনীয়া ইয়াত মনোমোহা দৃশ্যবোৰ মই ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেন্তে মোৰ পুৰণা ভিডিঅ'বোৰ খুচৰি চাই আপোনালোকে কমেণ্ট এটা দিব, যাতে মই অকণমান আগবাঢ়ি যাবলৈ পাৰোঁ। আৰু লগতে আপোনালোকক লৈ গৈ আছোঁ এতিয়া ৰয়িঙৰ প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ কৰাৰ উপৰিও এখন ধুনীয়া মাৰ্কেটলৈ, যাৰ নাম হৈছে বিশাল মাৰ্কেট। আৰু এই মাৰ্কেটলৈ প্ৰায় আহি থকা হয়, কাৰণ আমাৰ একেবাৰে কাষতে লাগি আছে, সেয়েহে আমি প্ৰায় আহি থকা হয়। আৰু এইবোৰে ভিডিঅ' আপোনালোকৰ আগত মই প্ৰস্তুত কৰি দি থাকোঁ, গতিকে আপোনালোকৰ কমেণ্ট আৰু লাইকটো পালে মই নথৈ সুখী হ'ম আৰু আগুৱাই যাবলৈ ভাল পাম। আৰু গতিকে আহক, আপোনালোকক লগতে লৈ গৈ থাকোঁ বিশাল মাৰ্কেটৰ কি কি আছে আপোনালোকক দেখুৱাই দিম ভিডিঅ' আকাৰে, আপোনালোকে চাই যাব। আমি গৈ আছোঁ দেখিছেনে, ওখ ওখ পাহাৰ লগতে ডাৱৰৰ খেলা, কি যে ধুনীয়া। আৰু ইতিমধ্যে আমি পালোহি ৰয়িং। এয়া হৈছে কুকু হোটেল। এই হোটেলখনতে অকণমান চাহ খাই লওঁ, আৰু যোনে যি খাই ল'ব। আৰু এয়া হৈছে হোটেলখনৰ ভিতৰ চোৱা দেই। কোনোবাই যদি ৰয়িং দেখা নাই, নিশ্চয় ৰয়িঙলৈ ফুৰিবলৈ আহিব দেই। আমাৰ শদিয়াখনৰ একেবাৰে কাষতে লাগি আছে। এতিয়া আমি ওলাই আহিছোঁ বিশাল মাৰ্কেট। এয়া হৈছে বিশাল মাৰ্কেটৰ ভিতৰ চোৱা। ভিতৰ চোৱাত সোমাই গৈ আছোঁ, আপোনালোককো ভিডিঅ' আকাৰে মই দেখুৱাই গৈ আছোঁ। য'তে যাওঁ ত'তে ভিডিঅ'টো কৰিবলৈ হাতত মোবাইলটো লৈ লওঁ, আৰু ইয়াৰ কাৰণে বহুতো গালিও খাইছোঁ। গালি খায়ো উপায় নাই, কাৰণ ভিডিঅ' নকৰিলে মানে মোৰ আপোনালোকৰ আগত ভিডিঅ' দিবলৈ একোৱেই নাথাকে। গতিকে গালিখিনিয়ে নেওচি মই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰি দিওঁ। আৰু আপোনালোকৰ লাইক আৰু ছাবস্ক্ৰাইবে মোক উৎসাহ দিয়ে, গতিকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। কোনোবাই যদি নতুনকৈ চাই আছে মোৰ চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু এয়া হৈছে বিশাল মাৰ্কেটৰ ভিতৰ চোৱা। প্ৰায় ঘূৰি ফুৰোঁতে বজাৰখিনি কৰোঁতে সময়বোৰ কেতিয়া পাৰ হ'ল ক'বই নোৱাৰোঁ। আৰু সন্ধিয়াও লাগিবলৈ হ'ল, প্ৰায় বস্তুবোৰ লোৱা হ'ল। আৰু এয়া হৈছে কাউণ্টাৰ, আৰু লগে লগে দেখিছেনে এয়া আন্ধাৰো হ'ল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।